ডিফুত বিজেপি আৰু কংগ্ৰেছৰ শিবিৰত আনন্দৰ উৎসাহ আগন্তুক নগৰ সমিতি নিৰ্বাচনৰ বাবে দুয়ো দলে ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা। হোজাই কাৰ্বি আংলং সীমান্ত লাংকাইজনত অনুষ্ঠিত লাংকাই উৎসৱ পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাকে ধৰি কবিতা অনুষ্ঠান সীমান্ত এলেকাবাসীৰ সুবিধাৰ বাবে অচিৰে প্ৰদান কৰিব 100টা ৰিংৱেট ক'লে CMA। ন্যায় প্ৰাপ্তিৰ দাবীত আশাকৰ্মীসকল পুনৰ নামিল সংগ্ৰামত জননেতা চেমছন সিং ইংতি স্মৃতি পাৰ্কত অৱস্থান ধৰ্মঘট বিভিন্ন দাবী সম্মিলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ প্ৰদান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলঙৰ নগৰ কমিটিসমূহৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা। জিলাৰ মুখ্য সদৰ ডিফু টাউন কমিটি নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছ দলে বৃহস্পতিবাৰে সন্ধিয়া প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা। এই লৈ স্বাভাৱিকতে বিজেপি আৰু কংগ্ৰেছৰ শিবিৰ আনন্দ আৰু উৎসাহৰ ঢল বৈছে। কমিটি নিৰ্বাচনক লৈ প্ৰাৰ্থিত্ব পোৱাৰ ক্ষেত্ৰত সকলো জল্পনা কল্পনাৰ অন্ত পৰিল। বৃহস্পতিবাৰে সন্ধিয়া বিজেপি আৰু কংগ্ৰেছ দলে প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা। সেইমতে ইতিমধ্যে প্ৰকাশিত চূড়ান্ত বিজেপি প্ৰাৰ্থীসকলৰ নাম হৈছে 1 নং ৱাৰ্ডৰ বাবে হাৰাধন ঘোষ, 2 নং ৱাৰ্ডৰ বাবে প্ৰতিভা দাস, 3 নং ৱাৰ্ডৰ বাবে দিগন্ত গগৈ পুৰকাষ্ট, 4 নং ৱাৰ্ডৰ বাবে সাধনা ৰং পিপি, 4 নঙৰ বাবে দেৱেন্দ্ৰ টকবি, 5 নং ৱাৰ্ডৰ বাবে চেমছন ক্ৰ', 5 নং ৱাৰ্ডৰ বাবে ৰা ক্ৰ', 6 নং ৱাৰ্ডৰ বাবে মিনু তেৰনপি, 6 নঙৰ বাবে চিমন ফাংছো, 7 নং ৱাৰ্ডৰ বাবে মীৰা টিছপি, 8 নং ৱাৰ্ডৰ বাবে ৰাং মুকৰাং ৰংহাং, 8 নঙৰ বাবে ধীৰেন টকবি, 9 নং ৱাৰ্ডৰ বাবে নাম অপ্ৰকাশিত আৰু 10 নং ৱাৰ্ডৰ বাবে লুনছে টিমুং। আনহাতে কংগ্ৰেছ দলৰ পৰা প্ৰকাশ কৰা চূড়ান্ত প্ৰাৰ্থীৰ নাম ক্ৰমে 1 নং ৱাৰ্ডৰ বাবে ৰাজেন্দ্ৰ তেৰাং, 2 নং ৱাৰ্ডৰ বাবে মনোজ দে, 3 নং ৱাৰ্ডৰ বাবে দিগেন টিমুং, 4 নং ৱাৰ্ডৰ বাবে বিক্ৰম হানছে, 4 নঙৰ বাবে সাগৰ চেত্ৰী, 5 নং ৱাৰ্ডৰ বাবে চাৰ্কিৰি পিনি হানছে, 5 নঙৰ বাবে মজাচিম টিছো, 6 নং ৱাৰ্ডৰ বাবে নবীন ৰংপি, 6 নঙৰ বাবে চনসিং তেৰণ, 7 নং ৱাৰ্ডৰ বাবে খয়া সিং ক্ৰ', 8 নং ৱাৰ্ডৰ বাবে ৰাজেশ ৰংহাং, 8 নঙৰ বাবে জেন সিং টিমুং, 9 নং ৱাৰ্ডৰ বাবে ৰাজেন তেৰণ, 10 নং ৱাৰ্ডৰ বাবে দেৱেন তেৰণ। প্ৰাৰ্থীৰ চূড়ান্ত নাম তালিকা প্ৰকাশ হোৱাৰ পিছত অৱশ্যে দলীয় টিকট প্ৰত্যাশী ব্যক্তিসকলৰ প্ৰাৰ্থিত্ব লাভত বঞ্চিত হোৱাত দুখী হোৱা পৰিলক্ষিত হৈছে। আগন্তুক 2019 বৰ্ষত ডিফু টাউন কমিটি বিজেপিৰ নে কংগ্ৰেছৰ দখলত আহিব তাক জানিবলৈ অহা 10 জানুৱাৰীলৈ আমি অপেক্ষা কৰিব লাগিব। হোজাই কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকা লাংকাইজনত বৃহস্পতিবাৰে অনুষ্ঠিত কৰিলে লাংকাইজান উৎসৱ। দিনজোৰা কাৰ্যসূচীৰ অন্তৰ্গত পুৱা ভাগত কাৰ্বি পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা জামমেলি লিটাৰী ফাউণ্ডেশ্যনৰ উদ্যোগত কবিতা অনুষ্ঠান অনুষ্ঠিত হয়। লাংকাইজান উৎসৱৰ উপলক্ষে বিয়লি অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিশেষ নিমন্ত্ৰিত অতিথি হিচাপে কাৰ্যবাহী সদস্য হৰেণ সিং বে, সন্মানীয় অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য আৰু MSC-সকল প্ৰমুখ্যে HDL-ৰ উপদেষ্টা ছয় সিং ৰংপি, VDC অধ্যক্ষ লৰেন্স ৰংহাং, KSA-ৰ সভাপতি বিজয় বে, উপসভাপতি মিৰ্জেং ক্ৰ', টিংক্ৰেং ৰংপিকে ধৰি বহু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানৰ কাৰ্যসূচীৰ লগতে সংগতি ৰাখি CEM ৰংহাঙে নৱনিৰ্মিত পদ উন্মোচন কৰে। লাদাখ ৰংথংকে প্ৰাহবাৰটো ৰংথংকে প্ৰাহবাৰ আফাৰ কিজুনলাং ৰিং স্পেচিয়েল মানে পিজি আফাৰ নিলি ৰিং হাৰৈ শেয়াৰিং এ বাংকে নিলি পিনি দা সেংচন জানো দিছিলা তোমরা নিলি নামছে আপনাদের ইসিনি গালি হারৈ শেয়ারিং এ বাংকে নিলি সেংচন প সিটা নিলি না তো মানে পুজিয়া বাংকে মহেত
tingkeng rong pia kai nang thalo bang bom hot alang la chu independent election thoro isiaro asar bandak ring gitu ta repairing fan nang pitha pulo aro asar fan pilo suring koi ama ring bang tiar jidet ama so tiar jidet nang likumat taka beong ma choter lo pusiku la si la solong te aring nang pipo nang tum tem kledet pulong te hala keong dung ara tum ke lang ki ju nong le pen katora du thukok po nilige na ja cara teng pen nilige pare si ring nang pipo la bang photum si mo ring bang ke ala rat lang ju nong ma ju nong le bang ke nang tum dep nang po don ma le tum ako nili mo jeklo jonia ki bang ke nili ko bang tu po nang tum ben dak an chora pui nang le tum jong si ring ke ta khana le tum dak chona toibo donale to আগন্তুক 2019 বৰ্ষৰ প্ৰথমটো দুটা মাহত বৃহত্তৰ লাংকাইজানবাসীৰ বাবে 100টা ৰিংৱেল দিয়া হ'ব মুকলি মঞ্চ নিৰ্মাণ কৰি দিয়া হ'ব ইত্যাদিৰ প্ৰতিশ্ৰুতি দিয়ে ৰংহাঙে এইটোতো মানে কাৰণ আমি নহয় তো চৰকাৰে আপোনালোকক পিছত ইয়াত যাবৰ কাৰণে ক'ব অকল আপোনালোকৰ নহয় ইয়াত যোনে ইয়াত ইলিগেল যিবিলাকৰ বহবাস কৰে সেইটো কথাটো বুজি পাইছে মোক বেয়া পোৱাৰ কথা নহয় আপুনি বঙাইগাঁও পৰা আহে কোনোবা নহয় এইটো নহয় হা নাই ছাৰ আপোনালোকে চৰকাৰ ডিপাৰ্টমেণ্টৰ মানুহ হয় আমাৰ এইবিলাক দুখীয়া মানুহ বহবাস কৰি আছে ইয়াতৰ কিবা ব্যৱস্থা নহয় মানে ইয়াত ইলিগেলৰ সুপ্ৰিম কোৰ্ট পৰাও অৰ্ডাৰ আছে কোৰ্টৰ পৰা অৰ্ডাৰটো আমি মানিব লাগিব যিবিলাকৰ ইলিগেল যিবিলাক বসবাস কৰা সেইবিলাকৰ কাৰণে কোৰ্টৰ পৰাও অৰ্ডাৰ আছে এইটো আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ এটা নটিচ আহি যাব গোটেইখিনি যিমানখিনি কিবাখিনি কৰিছে সেইটো একদম সেই যিটো নেকি 4 লাইন যে চলিছে যে সেই 4 লাইনলৈকে আমাৰ সীমা আছে ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো প্ৰায় যাব হ'ব গম পাইছে এইটোতো উল্লেখ্য মুখ্য কাৰ্যবাহী সদস্যগৰাকীক স্থানীয় ৰাইজে কাৰ্বি জয় সন্থৰ পহু আৰু বাটলু প্ৰদান কৰি শ্ৰদ্ধা জনায় Aratum lang yun nang kasi sakto kasi lang ringwell karena nonton mas konsep ini spesial hin kan sih dek kondo spesial tiket sih ring harus sih ring dak tiar puji pancik lo jadi yang kong petak puji pada itu kori lah itu ana rong apa ring baca tanya di mana itu karena nonton mas konsep ini kok luar penceng lo kaprek order terus lah nah lah ya tapi order nanti bisa penceng lo mau kota penceng lo nah itu puji mana itu karena nonton mas konsep ini mau আমি কাৰ্বিআংলং অটোনমাছ কাউন্সিলৰ তৰফৰ পৰা স্পেচিয়েল পেকেজ ইয়াৰ মানুহবিলাকে খোৱা পানীৰ কাৰণে বহুত অসুবিধা সেই খোৱা পানীৰ সুবিধা দিবৰ কাৰণে আমি কাৰ্বিআংলং অটোনমাছ কাউন্সিলৰ পৰা RCC ৰিংৱেল 100টা RCC ৰিংৱেল আমি চেংচন কৰা হৈছে আৰু সেই 100টা ৰিংৱেলত আমি 2 মাহৰ ভিতৰত গোটেইখিনি ৰিংৱেলটো আমি সম্পূৰ্ণ কৰিম আৰু ইয়াত স্থানীয় ৰাইজৰ আগৰ পৰা বসবাস কৰিছে আৰু ইয়াত অৰিজিনেল লুম্বাজং তেওঁলোকৰ সেই সমষ্টিত তেওঁলোকৰ বাসিন্দা আৰু গোটেই তেখেতসকলৰ যিবিলাকৰ মাটি পট্টা পোৱা নাই সেই মাটি পট্টাটো আমি মাটি পট্টা দিবৰ কাৰণে কাৰ্বিআংলং অটোনমাছ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত লৈছোঁ আৰু সদৌ অসম আশা সন্থা কাৰ্বি আংলং শাখা আশাকৰ্মীসকলৰ উদ্যোগত অৱস্থান ধৰ্মঘট পালন জননেতা স্মৃতি পাৰ্কত বিভিন্ন ন্যায় দাবী তুলি আশাকৰ্মীসকলে বিভিন্ন সময়ত কেইবালানি ধৰ্মঘট কাৰ্যসূচীকে ধৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও এই ক্ষেত্ৰত আজিলৈকে ৰাজ্যৰ চৰকাৰে গ্ৰহণ কৰা নাই ইয়াৰ কোনো সমাধান কল্পে কোনো পদক্ষেপ সেয়েহে বঞ্চিত ক্ষোভিত আশাকৰ্মীসকলে পুনৰ নামি পৰিছে সংগ্ৰামৰ পথত আশাক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়ক আশাক নিয়োগ পত্ৰ দিয়ক আশাক কৰ্মচাৰীসকলক সামাজিক নিৰাপত্তা সুনিশ্চিত কৰক মাহিলী 18,000 দৰমহা দিয়ক নহলে সুপ্ৰিম কোৰ্টৰ ৰায় মতে দৈনিক 200 টকা হিচাপত মাহিলী 6,000 টকা দৰমহা দিয়ক আদি সৰ্বমুঠ 12টা দাবী তুলি সদৌ আশা সন্থাৰ কাৰ্বি আংলং শাখায়ো বৃহস্পতিবাৰে অৱস্থান ধৰ্মঘটত নামি পৰে
জননেতা ছেমছন সিং ইংটি স্মৃতি পাৰ্কত কেইবা শতাধিক আশা কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ পিছতেই কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ। উল্লেখ্য আশা কৰ্মীসকলে ন্যূনতম ন্যায্য প্ৰাপ্তিৰ দাবীত বিগত দিনৰে পৰা অসম চৰকাৰৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে তেওঁলোকৰ দাবীসমূহ ৰূপায়ণৰ দাবীত সংগ্ৰাম কৰি আহিলেও অসম চৰকাৰে গুৰুত্ব দিয়া নাই। সেয়ে পুনৰ নামিবলগীয়া হৈছে আশা কৰ্মীসকলে সংগ্ৰামৰ পথত। ৰাজ্যত লোকসভা নিৰ্বাচন সমাগত, গতিকে এনে পৰিপ্ৰেক্ষিতত আশা কৰ্মীসকলৰ এই ন্যায্য দাবীৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব সহকাৰে ল'ব নে নলয় সেয়া আগন্তুক দিনবোৰতহে লক্ষণীয় হ'ব। কেইটামান ক'বলৈ বিচাৰিছোঁ, কাৰণ আমি 2006 চনৰ পৰা আশা কাম কৰি আহিছোঁ আজিলৈকে। এই সময়ত আমাক কৈছিল আশাবিলাকে মানে মাতৃ আৰু শিশু সুৰক্ষাৰ কাৰণে আশা কাম কৰিব লাগে বুলি আমাক দিছিল। কিন্তু অকল এইটোৱে নহয়, আমাক এই জগতৰ মানুহবিলাকৰ যি বেমাৰ আছে, মেলেৰিয়া, টাইফইড, টিবি, সকলো বেমাৰ চাবলৈ আমাক অৰ্পণ কৰিছিল আৰু আমাক কিছুমান বেমাৰ মানে চাবলৈ আমাক শিকনিও দিছিল। তথাপিও আমি দিন ৰাত নাই কাম কৰিবলৈ, আমাক কাম কৰাৰ মতে আমাক মানে দাম নিদিয়ে, দৰমহা নিদিয়ে। সেইকাৰণে আজি আমি এই প্ৰগ্ৰামটো লোৱা হৈছে। আমাৰ আশাবিলাকক মাহেকত আমাক আশাবিলাকক আমাৰ চৰকাৰী চাকৰি বুলি আমাক মানি ল'ব লাগিব আৰু মাহেকত 18,000 দৰমহা আমাক দিব লাগিব আৰু এই 18,000 দৰমহা নিদিয়াৰ আগতেও আমাক মন্থলি 6,000 টকা আমাক দিব লাগিব আৰু আশা ভৱন, প্ৰত্যেক সাব চেণ্টাৰ আমাক আশা ভৱন নিৰ্মাণ কৰিব লাগিব। মংগল ইংখে ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Aturkimi Academy Jifu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত। কাৰ্বি লোকসংগীতৰ গুৰু ৰাংচিনা চাৰ্প, কাৰ্বি সমাজত কিংবদন্তীলৈ পৰিণত হোৱা মহাপুৰুষ তথা লোকগীতৰ স্ৰষ্টা ৰাংচিনা চাৰ্পই যদি কাৰ্বি সভ্যতাৰ দুখমোকালিতে বিভিন্ন সংগীত ৰচনা কৰি থৈ নগ'লহেঁতেন, কাৰ্বিসকলৰ অস্তিত্ব বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰাৰ যোগ্যতা নাথাকিলেহেঁতেন। সেয়েহে এই লোকসংগীত স্ৰষ্টা গুৰুজনাক সুঁৱৰি 25 ডিচেম্বৰ সমগ্ৰ পশ্চিম কাৰ্বি আংলঙৰ ঠায়ে ঠায়ে বৰ্ণাঢ্য ৰীতি নীতিৰে অনুষ্ঠিত আয়োজন কৰি গুৰুজনাৰ গুণানুকীৰ্তন কৰা হয়। সংগীতৰ কিংবদন্তি পুৰুষ ৰাংচিনা চাৰ্পৰ অৱদানৰ অবিহনে ভাবিব নোৱাৰা কাৰ্বিসকলৰ কলা কৃষ্টি, সংগীত, সাহিত্য ইত্যাদিৰ কথা। লোকসংগীতৰ অনবদ্য সৃষ্টি তথা গুৰু ৰাংচিনাক সুঁৱৰি পশ্চিম কাৰ্বি আংলঙত বিভিন্ন প্ৰান্তৰত আয়োজন কৰা হয় গুৰুজনাৰ স্মৃতিচাৰণ অনুষ্ঠান। লগতে বিশেষ পবিত্ৰ দিনটোৰ উপলক্ষে পাৰম্পৰিক ৰীতি নীতি তথা লোকসংগীতৰ বিষয়ে অনুষ্ঠিত হয় আলোচনা চক্ৰ। Lam kapathek, lun kapathek, akuru, arnam, amethang masinang sunplok, sikar biye khe phan, pare tekanglo, tham tekanglo.
বিশেষকৈ জিলাখনৰ জিৰিকিনডেং অঞ্চলৰ ৰংচিজেং, ৱানপুং, মুঠালকে ধৰি খেৰণি অঞ্চলৰ লাংথাত আমাঙত পাৰম্পৰিক পদ্ধতিৰে লোকসংগীতৰ গুৰুজনাক উলহ মালহেৰে পূজা আৰু গুণানুকীৰ্তন অনুষ্ঠানেৰে স্মৃতিচাৰণ কৰা হয়। অনুষ্ঠানটোত বৰ্তমানতো কাৰ্বি পাৰম্পৰিক কলা সংস্কৃতিৰ পালক তথা ৰক্ষক হাবে, পিনপো, লুনচেপো, লুনচেপি, দুহুইদি, দেউৰী, ক্লেংডুন, ক্লেংচাৰ্পো আদি কাৰ্বি সমাজৰ নেতৃস্থানীয় ব্যক্তিসকল উপস্থিত থাকে। এইদৰে অনুষ্ঠানৰ আয়োজন কৰাৰ উদ্দেশ্য হ'ল জনজাতিটোৰ স্বকীয় আৰু অতি চহকী এই পৰম্পৰাৰ লগতে সংগীত গুৰুজনাৰ কৃতকৰ্ম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কিলিং লংৰিৰ অন্তৰ্গত লাংথাত আমাঙত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীত পৰিষদৰ কপিলী পৰিষদ সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হনচিং তেৰাং, KCSৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ছাৰ ইংলেণ্ড প্ৰমুখ্যে কাৰ্বি পাৰম্পৰিক ৰীতি নীতি লালন পালন কৰা তথা গণ্যমান্য ব্যক্তিসকলে আঁত ধৰা অনুষ্ঠানটিৰ সফল সমাপন হয়। Yang asal long seorang sana satu kartu lagi rongkok arong si cerap lo seorang dia lagi rongkek kan rong cije rong mondir rong parkong ramsarong motha lapen ke umplung lapen kartu kaso jam bilia thon labang ke umplung orang bensi wan lo kasi ladak kaso orang sana satu kartu amai lagi kaso orang sana satu kartu amai kedeng ke cengsi jadi rong ceng aru ke cengsi angdeng kaso nilitum para cerap ini kalau itu nih orang aja cepir malah kasi kalau kemarin tumponon mate pe ko apuru tumponon ta kedoan bangke me sedang kira begitu dulu kaso orang mate laso sena sarpu kartu ke bang jelang nikang tamini tum antu se langsung ke ponji mate kapit hi koni bang itu ada rongkok orang sampai kaita kadisi kason sejutan খেৰণিৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাট নিউজ। অসম নাগালেণ্ড সীমান্তৰ বোকাজানৰ খটখটিত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে দুখনকৈ ট্ৰাক। ইয়াৰে এখন বিজনী থানা এলেকাৰ পৰা চুৰি হোৱা বুলি জানিব পৰা গৈছে যদিও আনখন ট্ৰাকৰ বৰ্তমানেও কোনো তথ্য লাভ কৰা নাই খটখটি আৰক্ষীয়ে। এই ঘটনাৰ সংক্ৰান্তত বৰ্তমানলৈকে কোনো লোককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। 40 লাখ মূল্যৰ কসমেটিক আৰু ষ্টেচনাৰী সামগ্ৰী ভৰ্তি WB23D0363 নম্বৰৰ ট্ৰাকখন যোৱা 20 তাৰিখে চুৰি হৈছিল চিৰাং জিলাৰ বিজনীৰ পৰা। ৰহস্যজনকভাৱে ট্ৰাকখনৰ চালক অজিত ৰামক 22 তাৰিখে চিৰাং আৰক্ষীয়ে উদ্ধাৰ কৰিছিল অচেতন অৱস্থাত চিৰাং জিলাৰ আমগুৰি অঞ্চলৰ পৰা। চালকক উদ্ধাৰৰ পাছতে আৰক্ষীয়ে ট্ৰাকখনৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান। বিজনী আৰক্ষীৰ খবৰৰ ভিত্তিত আজি অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীয়ে অভিযান চলাই খটখটিৰ গান্ধী গেৰেজৰ পৰা পাৰ্কিং কৰি থোৱা অৱস্থাত উদ্ধাৰ কৰে উক্ত ট্ৰাকখন। আৰক্ষীয়ে গেৰেজৰ পৰা WB19F1476 নম্বৰৰ আন এখন ট্ৰাকো চুৰিৰ সন্দেহত জব্দ কৰে। আৰক্ষীয়ে দুখনকৈ ট্ৰাক উদ্ধাৰ কৰে যদিও ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে কলিকতাৰ পৰা তিনিচুকীয়ালৈ বুলি HGC লজিষ্টিক্স নামৰ ট্ৰান্সপৰ্টটোৰ অধীনত আহিছিল ট্ৰাকখন। গাড়ীখনত থকা 40 লাখ টকা মূল্যৰ সামগ্ৰী বৰ্তমানলৈকে কোনো সুসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ ডিমাপুৰত বিক্ৰী কৰা হৈছে সামগ্ৰীখিনি। উল্লেখযোগ্য যে ট্ৰান্সপৰ্টৰ অধীনত ৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ হোৱা সামগ্ৰী চুৰি হোৱাৰ পাছত ট্ৰাক উদ্ধাৰ হোৱা ঘটনা এয়াই প্ৰথম নহয়। এই ঘটনাৰ আঁৰত চালক, গাড়ীখনৰ মালিক আৰু HGC লজিষ্টিক নামৰ ট্ৰান্সপৰ্ট কোম্পানী জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। লগতে গাড়ীখনৰ গৰাকী আৰু ট্ৰান্সপৰ্ট কোম্পানীৰ লোকে সাংবাদিক আৰু আৰক্ষীক প্ৰদান কৰা বিপৰীত তথ্যই ঘটনাটো আৰু অধিক ৰহস্যৰ সৃষ্টি কৰিছে। বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ষ্টুডেণ্ট এণ্ড ইউথ ফৰ জাষ্টিছ ফৰ্মাৰ 7ম সংখ্যক প্ৰতিষ্ঠা দিৱস। দিনজোৰা কাৰ্যসূচীৰে ষ্টুডেণ্ট এণ্ড ইউথ ফৰ জাষ্টিছ ফৰ্মাৰ বোকাজান জিলা কমিটিৰ নিজা কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসটি।
কাৰ্যসূচী অনুসৰি ষ্টুডেণ্ট এণ্ড ইউথ ফৰ জাষ্টিছ ফৰ্মাৰ বোকাজান জিলা কমিটিৰ সভাপতি লংবামন ৰংহাঙে সংগঠনৰ পতাকা উত্তোলনেৰে ৭ম প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পিছতে অনুষ্ঠিত হয় ৰাজহুৱা সভা। ষ্টুডেণ্ট ফৰ জাষ্টিছ ফৰ্মাৰ বোকাজান জিলা কমিটিৰ সভাপতি লংবামন ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাখন ষ্টুডেণ্ট এণ্ড ইউথ ফৰ জাষ্টিছ ফৰ্মাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিয়ে উপস্থিত বিশিষ্ট অতিথিসকলক পৰিচয় কৰোৱায়। সভাত CPI কাৰ্যবাহী সদস্য আমলং ইংটিয়ে, মুখ্য অতিথি ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিলৰ পৰা হাৰলংবি কাঠাৰ, ASDC বোকাজান জিলা কমিটিৰ এন্থনী কাঠাৰ, আইচাৰ পৰা ৰঞ্জিত কামছা, RYৰ পৰা ৰবি সিং টকবি, SYJৰ পৰা জয় সিং সিংনাৰ, চন্দ্ৰ সিং টিছো, বিমল সিংনাৰ, চামচন টিছো আৰু জিৰচং তেৰণ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকে। ini asong kali athe ini tum student youth dapen dadak kangsai nai pu kangsir kangcha data dunai pu ajok si tini justice ko bangke kibi bono dabang so tinangan YSDC movement hut tinangan khai longri longpa kenceng lo wane khai tum ilitum civilization wa nilo sita tini labangso ASDC pabir de nasi so anding kipung so anding ke oy so anding ke jangji ben si SYJ ke amhang nang ke thedi nasi tini ningkan troksi an SYJ amhang nang thegat kan tini ningkan troksi an kachitong labang ke pinangan akichun da dolo জীবাংকে কেনাংসত আলাম থেকে নন প্রেজেন্ট পলিটিক্যাল সিচুয়েশন ইলিতুম চিনি নাই কেনাংসত। সভাখনত সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা বিলোচনা কৰাৰ লগতে বিশেষভাৱে গুৰুত্ব লাভ কৰে BLT চুক্তি বাতিল তথা স্বায়ত্তশাসিত ৰাজ্যৰ দাবী প্ৰসংগই। অৱশেষত বিশেষভাৱে গুৰুত্ব লাভ কৰে BLT চুক্তি বাতিল হ'বই লাগিব, স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰী হ'বই লাগিব বুলি শ্লোগান চিঞৰি দিনজোৰা কাৰ্যসূচী সমাপ্তি ঘটায়। বোকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।